বন্ধুসকল কি খবৰ সকলোৱে ভালে আছে একচুৱেলি আজি আমি ফুৰিব যাওঁ বহুত দিনৰ ফুৰিব যাবলৈ মন গৈ আছে যোৱা নাই প্লেনিংটো মিলাব পৰা নাই একচুৱেলি ক'ত যাওঁ আপুনি গম পায়নে আজি আমি যাম মেঘালয় ৱাৰিচুৰা ইয়াৰ পৰা মেক্সিমাম 250 কিলোমিটাৰ হ'ব নেকি এতিয়া আমি আজি যাম ৱাৰিচুৰা এতিয়া অলৰেডি বেগ চেগ পেকিং কৰিলোঁ গোটেইখিনি বস্তু হৈ গ'ল এতিয়া আমি যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মোৰ পৰা বেগ পেকিং হৈ গ'ল এতিয়া বেগটো বেগ চেগ পেকিং হৈ গ'ল একদম ধুনীয়াকৈ একদম এইফালে একদম হেলমেট চেলমেট লৈ লৈছোঁ চশমাটো লৈ লৈছোঁ একদম ধুনীয়াকৈ আৰু দেই চশমাও ধুনীয়াকৈ লৈ লৈছোঁ আৰু ধুনীয়াকৈ ওলাইছোঁ এতিয়া বলক আমি বাইক লওঁ আৰু চিধা ওলাই যাওঁ ৱাৰিচুৰা মেঘালয় সোমালোঁ মানে মেক্সিমাম গুৱাহাটীৰ পৰা 120 কিলোমিটাৰমান মই এতিয়ালৈকে আহিছোঁ কাৰণ ভিডিঅ' কৰিবৰ কাৰণে পৰা নাই কাৰণ বাইকখন চলাইছোঁ কাৰণে ভিডিঅ' কৰিবৰ কাৰণে পৰা নাই মানে শব্দটো বতাহৰ শব্দটো বহুত হয়তো মই গুৱাহাটীৰ পৰা চিধা আহিছোঁ বকৰ পৰা চিধা দুধনৈৰ পৰা চিধা মেঘালয় এনেকৈ সোমাই আহিছোঁ মানে চিধাকৈ সোমাই আহিছোঁ এতিয়া আহি পালোঁ মেঘালয় অকণমান ৰেষ্ট লৈছোঁ ইয়াতে এতিয়া ইয়াৰ পৰা মেক্সিমাম 102মান কিলোমিটাৰ হ'ব ৱাৰিচুৰা মই আপোনাৰ ৱাৰিচুৰা গৈ পেলাই ভিডিঅ' কৰিম তাক সকলোবোৰ দেখাম ইয়াৰ পৰা মানে ইয়াৰ পৰা মেক্সিমাম 102 কিলোমিটাৰ মানে টোটেল হ'ব আপোনাৰ 236 কিলোমিটাৰ টোটেল মানে গুৱাহাটীৰ পৰা ৱাৰিচুৰালৈকে কাৰণ দুধনৈ সোমাই আহিলে এইফালে এতিয়া এনেকৈ চিধা গৈ থাকিম 102 কিলোমিটাৰলৈকে যাম ৱাৰিচুৰা মই শ্বিলঙতো যাব পাৰিলোঁ হয় কিন্তু বহুতে কয় বোলে শ্বিলঙেদি পৰা ৱাৰিচুৰা গ'লে বোলে বহুত দূৰ হ'ব 300মান 350মান কিলোমিটাৰ হয় বুলি কয় কিন্তু মই শ্বিলঙেদি মই ৰাস্তাটো চিনি পাওঁ ৱাৰিচুৰা কিন্তু কিমানখিনি কিলোমিটাৰ হয় সেইটো মই নাজানো কিছুমানে আকৌ 300 কিলোমিটাৰ কিছুমানে আকৌ 200 কিলোমিটাৰ কিন্তু মোৰ লগৰ এজনী বন্ধু দ্বীপ বুলি কয় সি মোক ক'লে যে আপুনি কি কয় গোৱালপাৰা যোনটো আপোনাৰ ৰোড থাকে কি কয় দুধনৈ আপুনি সেইফালে যাওক আপোনাৰ বহুতখিনি শ্বৰ্ট হ'ব কিন্তু ঠিকেই মই এইফালে আহিছোঁ অকণ শ্বৰ্ট হৈছে বাৰু কিন্তু মই গুগল মেপত চাইছোঁ অকণ বেছি দেখাই আছে কিন্তু এইফালেদি আহোঁতে কিন্তু অকণ শ্বৰ্ট হৈছে সেইকাৰণে আজি এইফালেদি অকণ এক্সপেৰিয়েঞ্চ কৰি চাওঁ আহোঁতে মই শ্বিলঙৰ ফালেদি আহিম আহিছোঁ এইফালে যাওঁতে আকৌ যদি ঘূৰি যাম শ্বিলঙৰ ফালে যাওঁ আপোনাক দেখাম গোটেইখিনি আমি গৈ আছোঁ এতিয়ালৈকে ৱাৰিচুৰা পোৱা নাই আৰু 28 কিলোমিটাৰ আছে ৰাতি হৈ গ'ল ইমান ৰাস্তা বেয়া তথাপি গৈ আছোঁ দেখিছে নাই ৰাতি হৈ গ'ল গৈ আছোঁ আৰু 28 কিলোমিটাৰ আছে 236 কিলোমিটাৰ টোটেল কিলোমিটাৰ তথাপি ৰাস্তা ইমান বেয়া ৰাস্তা দেখিছে নাই ৰাস্তা বহুত বেয়া ৰাস্তা দেখিছে নে ৰাস্তা কিমান বেয়া তথাপি লাহে লাহে গৈ আছোঁ যি ঠাণ্ডা ঠাণ্ডা নক'ব আৰু বহুত ঠাণ্ডা ৰাস্তাটোৰ কাৰণে মানে গাড়ীখন চলাবলৈ পৰা নাই ৰাস্তাটো বহুত বেয়া আৰু 28 কিলোমিটাৰ ইয়াত দেখাই আছে আপোনাৰ 1 ঘণ্টা 20 মিনিট আৰু 1 ঘণ্টা 20 মিনিট লাগিব গৈ পাওঁতে ৱাৰিচুৰা যাব আৰু 1 ঘণ্টা 20 মিনিট লাগিব কেনেকুৱা আন্ধাৰ আৰু কেনেকৈ গৈ আছোঁ ৰাস্তা চব ইমানে ৰাস্তা বেয়া আমি গৈ আছোঁ দেখিছে নাই ৰাস্তা কিন্তু এতিয়া এইখিনি ৰাস্তাখন ভাল পাইছোঁ কিন্তু ৰাস্তা একো চিনি পোৱা নাই মানে গৈ আছোঁ মেপে যি কয় মেপে লৈ গৈ আছে আমি গৈ আছোঁ আৰু 19 কিলোমিটাৰ আছে রাস্তা সাইড আমার রাস্তা কোনটো রাস্তা আমার উল্টো কথা লাগিছে
চুমচান এটা মানুহ নাই এখন যি মানে বাইক দেখা পালে মাত্ৰ আৰু এখন গাড়ীও দেখা পালে একো দেখা পোৱা নাই একোৱে নাই একদম চুমচান মোৰ বাইকখনে খালি চলি আছে একেবাৰে চুমচান জেগা একোৱে নাই ৰাস্তা ইমান বেয়া এইখিনিতো অকণ ভালেই মেক্সিমাম 40-50 কিলোমিটাৰ ৰাস্তা ইমানেই বেয়া গাড়ী চলা পোৱাই না 56 মিনিট লাগিব আৰু ৰাস্তা দেখিছে নাই ৰাস্তা দেখিছে কেনেকুৱা ৰাস্তা মই জীৱন এনেকুৱা ৰাস্তা আহিব নাই এই ভগৱান কি ৰাস্তা এয়া ৰাস্তা দেখিছে নাই ঐ বাপৰে ৰাস্তা চাওকচোন এবাৰ ৰাস্তাতে আপোনালোকে চাওক কেনেকুৱা ৰাস্তা মই জীৱন এনেকুৱা ৰাস্তা আহি পোৱা নাই চুমচান একো নাই ৰাস্তাত একদম চুমচান অকল পাথৰ মাটি দেখা পাই আছো ৰাস্তা আৰু একো দেখা নাই এতিয়াৰ পৰা এই 16 কিলোমিটাৰ 20 মিনিট দেখাই আছে নাজানো কি হৈ আছে মেপে নে ভুল হৈ আছে কি দেখি কিন্তু গৈ পাম ৰাস্তাটো হয় বাৰু কেনেকুৱা ৰাস্তা চাওক চলাইছো কেনেকে সেইটোহে জানো বাৰু বাইকখন আগফালে একোৱে নাই অকল মাটি Oh my God. ৰাস্তাটো কেনেকুৱা ৰাস্তা ফাইনেলি মই আহি পালো ৱাৰীচৰা এই জাষ্ট আহি পালো 6 ঘণ্টামান লাগিছে চলাতে যেনেকুৱা ৰাস্তা বেয়া মানে ক'বলৈ মানে একো নাই জাষ্ট এইমাত্ৰ আহি পালো এতিয়া ধুনীয়াকৈ আজি থাকো কালি আপোনালোকক আকৌ মই ৱাৰীচৰা ধুনীয়াকৈ দেখাম এতিয়া গুড নাইট